আজি আমাৰ মাজত ৰাহুল গান্ধী আছে তো ঘৰৰ পৰা ৰাহুলে কিমান পঢ়ি আহিছে আমি সুধিম দেই ৰাহুলক সবে শুনি আছে নে শুনি থাকক আপোনালোকে ৰাহুল তো ৰাহুল জি আপুনি ৰেডি নে ভাইবাৰ কাৰণে হয় হয় মই ৰেডি একদম পুৰা মুখস্থ মাৰি আহিছো ছাৰ আজি মোক কোনে ৰখাব বেয়া কম আজি তেনেহলে মোক কওক বানপানীৰ ওপৰত আপুনি এটা স্পিচ দিয়ক বৰ লাগিব এতিয়া একদম কেনেকে বানপানী হয় কি কথা এইবিলাক ক'ব লাগিব আপুনি মোক শুনাওক আমাক সবকে শুনাওক বানপানীৰ বিষয়ে আপুনি বৰ ভালকে জানে বোলে সবেই মোক কৈছে তো সেইটোৱে শুনাওক চকীখন আগলৈ কৰি লওক এতিয়া ভালছে ক'ব লাগিব দেই আপুনি গম পাইছেনে মাইকটো ঠিক কৰিলে অলপ মাইক চুব দৰকাৰ নাই ন আপোনাৰ সেইবিলাক নিজৰ কাম কৰক হয় ভালছে ক'ব লাগে মানে বব্ৰা চালা গৰু বিষয়ে পঢ়ি আহিছিলো মই এতিয়া 1 2 3 4 কেইলাইন ক'ব লাগিব এতিয়া বানপানীৰ বিষয়ে হয় নাই বানপানীৰ বিষয়ে মই কম বানপানীত বহুত পানী হয় দেই তাৰ পৰা বানপানীত আমাৰ খেতি চেতিবিলাক অলপ বৰবাদ হৈ যায় বানপানীত মই বেয়া খেতি কৰিছিলোঁ এদিন কিন্তু বানপানী তাৰ পৰা বানপানীত আমাৰ কি কাম বানপানীৰ বিষয়টো মই চাইছিলোঁ চোৱাৰ পিছতো মই অলপ পাহৰি গৈছোঁ মানে আচলতে বানপানীত আমাৰ চব বস্তু বৰবাদ হৈ যায় সেইটো ৰাইট কৈছোঁ আকৌ দেই বৰবাদ হৈ যাব হয় তাৰ পৰা বানপানীত কেতিয়াবা গৰু উটি আহে গৰু ছাগলী মহ চব উটি আহে এতিয়া গৰু উটি আহিলে আমাৰ বহুত বৰবাদ হৈ যায় কিন্তু গৰুৱে গাখীৰ দিয়ে যোনটো গৰুৰ পৰা গাখীৰ পাওঁ গৰুৰ 4টা ঠেং থাকে গৰু এটা মূৰ থাকে গৰু এডাল নেগুৰ থাকে আৰু গৰুৰ আপোনাৰ 4টা ঠেঙৰ কথা ক'লো তাৰ পৰা গৰুৰ বিষয়ে ক'লে কামেৰা চামেৰা বন্ধ কৰ না কেমেৰা ভিডিঅ' নকৰে চালা বন্ধ কৰ আৰু আপোনালোকে শুনিলক অকণ দাবক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লাইক এটা দিবই লাইক নিদিয়াকে নাযাব ছাবস্ক্ৰাইব কৰাৰ পিছৰ কথা লাইক কৰি যাব ছাবস্ক্ৰাইব কৰাৰ পিছত বেল বটন টিপিব আৰু ঘৰলৈ যাবগে বন্ধ কৰক এতিয়া ভিডিঅ' থেংক ইউ বাই বাই এইটো চালা গাঞ্জা চাঞ্জা খাই ঘৰত ভাল চাপৰিবি তই আকৌ ফেল এইবুলি ফেল যা ঘৰ যা